নমস্কাৰ, মই ডক্টৰ মাধুৰ্য মোহন বৰা মোৰ ইউটিউব চেনেলে আপোনাক স্বাগতম জনাইছোঁ। আজি ডিঙি ৰোগৰ কাৰণে এটা বিশেষ মেডিচিন লৈ আহিছোঁ আৰু ডিঙি ৰোগ কি কাৰণে হয় আৰু ইয়াৰ লক্ষণ কি তাকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ ওলাইছোঁ। ডিঙি ৰোগ বুলিলে সাধাৰণতে আপোনাৰ ঠাণ্ডা লগা, চিঞৰা, যিকোনো হাই পাৱাৰ দৰৱ খোৱাৰ কাৰণে হ'ব পাৰে। আক্ৰান্ত হোৱা অংশত প্ৰথমতে আপোনাৰ কি হয়, ৰঙা পৰে, পিছত আপোনাৰ লাহে লাহে ঠাইডোখৰ ফুলি উঠে, পিছত কি হয়, ঠাইডোখৰ পৰে। আকৌ আপোনাৰ যিকোনো বস্তু যদি আপুনি চোবাই খায় তেতিয়া আপোনাৰ গিলোতে যথেষ্ট কষ্ট হয়। পিছত ডিঙিৰ ভিতৰত আপোনাৰ লাহে লাহে ঘাঁহ হ'বলৈ আৰম্ভ কৰে, ঘনাই খেকাৰ উলিয়াই থকাৰ ইচ্ছা হয়, উশাহ নিশাহ লোৱাত কষ্ট হয়। এনে অৱস্থাত কিছুমান লোকক দেখা যায় যে মাত ভাগে, জ্বৰ উঠে, অস্থিৰতাত আপোনাৰ কি হয়, ডিঙিত পোৰণি হয়, ডিঙিৰ গাঁঠিবোৰ আপোনাৰ লাহে লাহে ফুলি উঠে। এনে সময়ত এনেধৰণৰ কিছুমান আমি নিয়ম পালন কৰিব লাগে, যিবোৰ আমি সদায় লঘু আহাৰটো গ্ৰহণ কৰিব লাগে, বেছিকৈ কথা ক'ব নালাগে, ঠাণ্ডা লগাব নালাগে আৰু এনেবোৰ কৰা একেবাৰে অনুচিত। পাৰিলে সদায় এখন ডিঙিত কাপোৰে মেৰিয়াই ৰখাটো ভাল। মই কোৱা এই লক্ষণকেইটাৰ ওপৰত এটা আজি বেষ্ট মেডিচিন মই আপোনালোকক দিবলৈ ওলাইছোঁ। এই মেডিচিনটোৰ নাম হৈছে থাইৰয়ডিনিয়াম। এই মেডিচিনটো ডিঙিৰ সকলো ৰোগ নিৰ্মূল কৰে আৰু এই থাইৰয়ডিনিয়াম মেডিচিনটো আপোনালোকে যদি ব্যৱহাৰ কৰে তেনেহ'লে 30% ইউজ কৰিব আৰু ইয়াক ব্যৱহাৰ কৰা নিয়মটো হৈছে 4 টোপালকৈ দিনে 4 বাৰ খাব, এচামুচ কুহুমীয়া গৰম পানী ল'ব। মোৰ যদি এই ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।